কি খবৰ বন্ধুসকল মই মানস চন্দ্ৰৰ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল মানস ওপৰত আমি যে বস্তু নেগাইছ টাউনলৈ আহিছিলোঁ আৰু আনফৰ্চুনেটলি এখন চাইকেলৰ দোকানত সোমাই দিলোঁ কাৰণ আজি মানে কি হ'ল চাইকেলখনত নতুন চাইকেল বহুত আহিছে কিন্তু বহুত গোটেইখন চাইকেল ফিটিং হ'ব লাষ্ট এখন চাইকেল বাকী আছে ফিটিং হ'ব তো ভিডিঅ'টো শেষলৈকে চাই দিয়ক এখন চাইকেল কেনেকৈ ফিটিং কৰে আপোনালোকক গোটেই হ'ল ভিডিঅ'টোত মানে গোটেই যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম গাইছ ইমান বুম বুম চকা চক না আমি দেখোন এইবিলাক চকাৰ দেখোন চাইকেল এখন ডাঙৰ ডাঙৰ বাইকত থকা চকাই লগাই লেপি আজিকালি জমানা চাইকেল আছে আৰু এইবিলাক BSC চাইকেল আছে এইখন চব কি বুম চকা গাইছ এইটো গিয়াৰ হয় চব এতিয়া ফিটিং কৰিবলগীয়া চাইকেলখন আছে সেইখন আপোনালোকে দেখি আছে তলত পৰিছে গোটেই দুটা চকা ডিস্ক ব্ৰেক লাগি আছে আৰু ফ্ৰেমটো কৰি আছে তো এইবিলাক পাৰ্টছ কৰি আছে চব ফিটিং কৰিম চাইকেলখনৰ মানে কভাৰ চভাৰ খোলা কাম হৈ গ'ল বাকী এতিয়া হেণ্ডেল বাৰ লগাব আছে দিয়ক গাইছ চক খুলি দিলোঁ এতিয়া লেংটা কৰিলোঁ মানে লেংটা নাছিলে তাক উলিয়াই দিলোঁ তাৰ হাড়ডাল আৰু এডাল হাড় ফিক্স কৰিব এতিয়া ডক্টৰ লাগি আছে যিহে গৰম গাইছ AC ভিতৰত সোমাইছোঁ আৰু এইফালে ফিটিং কৰিছে দেখাই আছোঁ অলপ ফিটিং কৰিছে গাইছ চিলাই নহয় একচুৱেলি নাট বাল্ব লগাব বল্ছ মোৰ নাম্বাৰটো থাকিব গাইছ আৰু চাওক এবাৰ পেডেল দেখিছে নহয় এবাৰ পেডেল মই লগাইছোঁ আৰু এইফালে এইবিলাক ব্ৰেকৰ কাম এই আকচক লগাই দিলে ভিডিঅ' কাৰণে নহ'লে আৰু সেইফালে ব্ৰয়ে ক'ল্ড ড্ৰিংকছ আনি দিলে আৰু ৰ'ব আৰু এইফালে সেইবিলাক চাইকেল আছে সেইবিলাক চাইকেল আনবক্সিং ভিডিঅ' নেক্সট ভিডিঅ'ত দিম মই আৰু নমাব যাম সেইবিলাক ভিডিঅ'ত চাইকেলখন মই নমাব যাম মই হেল্প কৰিম কাৰণ মানে মই এইবিলাক কৰি বেছি ভাল পাওঁ আৰু এইবিলাক চব গোটেই কাচৰা জাবৰ এইবিলাক চফা কৰিব লাগিব গাইছ গাইছ মই কি কওঁ লওকচোন এইখন চেক্সি চাইকেল এইখন চাইকেল যেতিয়া মানে ফিটিং কৰি হৈ যাব তেতিয়া আপোনালোকক মই দেখাই দিম কেনেকুৱা মজা চাইকেল আছে এইখন আজি নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ আৰু নতুন ভিডিঅ' যোনটো আপকামিং ভিডিঅ' এইবিলাক চব চাইকেল ৰিলেটেড মানে ভিডিঅ' দিব ট্ৰাই কৰিম যিমান পাৰোঁ মই আৰু আপোনালোকে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এইটো চেনেলত এতিয়া যিমান পাৰোঁ মই মানে চাইকেলৰ ৰিভিউ ভিডিঅ' দিম বেলেগৰ ভিডিঅ' নিদিওঁ সেইকাৰণে যোনবিলাক চাইকেল ল'ব খুজি আছে সেইটো কাৰণে চেনেলটো ভিজিট কৰিব পাৰে